নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আদৰণি জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই হোলীৰ তৃতীয়টো ভিডিঅ' লৈ আহিছোঁ আৰু হোলীত মই আৰু দুটা ভিডিঅ' আগতে আপলোড কৰিছোঁ। সেই ভিডিঅ'বিলাক চাই বাৰু কেনেকুৱা পাইছে মই আশা কৰিছোঁ আপোনালোকে যাতে ভিডিঅ'কেইটা চাই ভাল পায়। আৰু যদি কোনোবাই মোৰ আগৰ ভিডিঅ'বিলাক চোৱা নাই তেনেহ'লে মই আই কাৰ্ডত নাইবা ডেছক্ৰিপশ্যনত মই ভিডিঅ'ৰ লিংক দি দিম, আপোনালোকে চাই ল'ব। এইটো আৰম্ভ কৰোঁ বলক। আজি হোলীৰ শুৱেৰি, গতিকে আজি আমি হোলী খেলিবলৈ ওলাইছোঁ। চাওক আপোনাৰ, এয়া আমি সকলোৱে হোলী খেলিবৰ কাৰণে পূৰা ৰেডি হৈ লৈছোঁ। হোলী খেলাৰ আগে আগে এয়া আমি খুটা বনাই আছোঁ। এইবাৰ আমি হোলীত খুটা বনাই পেলাই খাইছোঁ। এতিয়া আমি সকলোৱে ৰেডি হৈ পেলাই গোসাঁই ঘৰলৈ গৈ আছোঁ। গোসাঁই ঘৰত সকলোৱে লগ হৈ পেলাই তাৰ পৰা আমি গোটেই গাঁওখনতে শুৱেৰি ফুৰাব, গোসাঁইক মানে গোটেই গাঁওখনতে ফুৰাব। সেই চববিলাক মানুহ গোসাঁই ঘৰতে লগ হৈছোঁ। গোসাঁই ফুৰোৱাৰ আগতে ইয়াতে অলপ দেৰি সকলোৱে লগ হৈ পেলাই নাচি লৈছোঁ, ফূৰ্তি কৰিছোঁ। সকলোৱে এটাই আন এটাক ৰং লগাইছে আৰু সকলোৱে ফূৰ্তি কৰি, আজি যিহেতু লাষ্ট দিন সেইকাৰণে পূৰা ফূৰ্তি কৰি লৈছে আৰু চবেই। এয়া এতিয়া চবেই গোটেই গাঁৱৰ মানুহবিলাকে লগ হৈ সকলোৱে এতিয়া গোসাঁইৰ পিছে পিছে নাচি নাচি গৈছে, ৰং লগাইছে সকলোকে আৰু গোটেই গাঁৱতে গোসাঁই ফুৰাইছে। फागुन में चाल सारी नगरी हुई निहाल के होली खेलत है। ল'ৰা ছোৱালী ডেকা গাভৰু সকলকতো বাদেই দিলোঁ, সিহঁতেতো ফূৰ্তি কৰিছে, তাৰ লগতে আমাৰ গাঁৱৰ মহিলাসকলেও ইমান সহযোগিতা কৰিছে। হোলীত শুৱেৰিৰ দিনাখন ইমান নাচিছে, সিহঁতকো চাওকচোন কেনেকৈ নাচিছে। সিহঁতৰো পূৰা জোচতে পূৰা নাচিছে একেবাৰে। শুৱেৰি ঘূৰোৱা হোৱাৰ পিছত এইবাৰ মন্দিৰৰ তলত আহি পেলাই এনেকৈ চবেই পাইপেৰে পানী দি পেলাই ডান্স কৰিছে আৰু সকলোৱে ইয়াতে নাচিছে পানীত ভিজি পেলাই। আৰু ইহঁতৰ মানে তাত ডান্স কৰাৰে নহ'লে মানে সেইখিনি পানীৰে সন্তুষ্ট নহৈ পেলাই ওচৰতে এটা পুখুৰী আছিল, পুখুৰীটোত গৈ পেলাই নামি সিহঁতে ডেন্স কৰি আছে। মন্দিৰৰ পৰা ঘূৰি অহাৰ পিছত এতিয়া ঘৰত মানে দাদাহঁতে একেবাৰে পতা কৰি ইয়াতে পতাত চবকে মানে লুটিয়াইছে। চবেই মানে এইবাৰ বোকা খেলিছে, ৰং খেলা হ'ল, এতিয়া বোকা খেলা আৰম্ভ কৰিছে সিহঁতে। কাকোৱে হাৰি যাব দিয়া নাই, চবকে পূৰা বোকাত লুটিয়াইছে। এইবাৰ হোলীত পূৰা চবেই এনজয় কৰিছে, বোকা খেলিলোঁ, ৰং খেলিলোঁ, বহুত এনজয় কৰিলোঁ সকলোৱে লগ হৈ পেলাই।
ভিডিঅ'টো শেষলৈকে চাই থাককচোন, আপোনালোকৰো চাই পেলাই নিশ্চয় ভালেই লাগিব। ভিডিঅ'টো এনজয় কৰিব আপোনালোকেও আমাৰ বোকা খেলাবোৰ চাই পেলাই। ভিডিঅ'টো শেষলৈকে চাই থাকিব। होली खेलते हैं नंदलाल धरती अंबर उड़े गुलाल ये होली खेलते हैं रंगों की मस्ती में डूबे झूम रहे नर नारी मार रहे सब एक दूजे को भर भर के पिचकारी मार रहे सब एक दूजे को भर भर के पिचकारी और आई फागुन में चाल सारी नगरी हुई निहाल के होली खेलत है खेलते हैं नंदलाल धरती अंबर उड़े गुलाल ये होली खेलते हैं रंगों की मस्ती में डूबे झूम रहे नर नारी मार रहे सब एक दूजे को भर भर के पिचकारी मार रहे सब एक दूजे भर भर के पिचकारी और आई फागुन में चाल सारी नगरी हुई निहाल के होली खेलत है হোলী খেলা শেষ হোৱাৰ পিছত এতিয়া গোসাঁই ঘৰত আৰু এটা অনুষ্ঠান আছে। এইটো লাষ্ট অনুষ্ঠান, ইয়াৰ পাছত আৰু বেলেগ অনুষ্ঠান নাই। এইটো হ'ল বীৰনামৰ এটা অনুষ্ঠান আছে আৰু এই অনুষ্ঠানটো আমাৰ খুৰাই উদ্বোধন কৰি দিলে আৰু তাৰপাছত বীৰনামৰ বিষয়ে কৈ পেলাই বক্তব্য সামৰণি মাৰিলে আৰু ইয়াৰ পাছত মই বীৰনামৰ সৰু সৰু ভিডিঅ' ক্লিপ কেইটামান কৰি ৰাখিছোঁ, সেইকেইটা আপোনালোকে চাওকচোন, আপোনালোকে ভাল পাব। এই কণ ছোৱালীকেইজনীয়ে ইমান ধুনীয়াকৈ অনুষ্ঠান পৰিৱেশন কৰিছে, লগতে ইমান কষ্ট কৰিছে, তাল বজাইছে ইমান সুন্দৰকৈ। আপোনালোকে চাবচোন, বহুত ধুনীয়াকৈ নাচিছে সিহঁতে। হোলীৰ ভিডিঅ'টো দিয়াত অকণমান পলম হ'ল, তাৰ বাবে কোনেও যাতে বেয়া নাপায়। মই চেষ্টা কৰিছিলোঁ সোনকালে দিবৰ কাৰণে, কিন্তু মই নোৱাৰিলোঁ। তাৰ বাবে মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল বাৰু? সঁচাকৈ এইবাৰ দৌল মহোৎসৱটো আমাৰ উপভোগ কৰি বহুত ভাল লাগিল। এইবাৰ আমাৰ দ্বিতীয় সংখ্যক দৌল মহোৎসৱ আছিল, 3 দিনীয়া কাৰ্যসূচী আছিল। আজি লাষ্টৰ কাৰ্যসূচী, আজি এইটো বীৰনামটোৱে দৌলৰ লাষ্ট কাৰ্যসূচী আছিল। ইয়াতে দৌলৰ ভিডিঅ'বিলাক সমাপ্ত হ'ল আৰু এইটো ভিডিঅ'ৰ পৰাও বিদায় ল'লোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে সকলোকে লগ পোৱাৰ আশাৰে এতিয়া বাই বাই।